এইবাৰ সৰুপথাৰত জ্বলি ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি। বিধায়ক আমিনুল ইছলামে আহোম সম্প্ৰদায়ক বহিৰাগত বিদেশী আখ্যা দিয়াৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠন জনতা। টাই আহোম ছাত্ৰ সন্থাই বুধবাৰে বিধায়কগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিধায়ক আমিনুল ইছলামৰ এনে গছত গৰু উঠা মন্তব্যক তীব্ৰ ভাষাৰে নিন্দা কৰে। টাই আহোম ছাত্ৰ সন্থাই কয় যে বাংলাদেশী বিধায়ক আমিনুল ইছলামে অসমৰ ইতিহাস নাজানে। যি আহোমে ৬০০ বছৰ ৰাজত্ব কৰিছিল, যি আহোমে অসমৰ সৰু বৰ জাতি জনগোষ্ঠীক এক কৰি বৰ অসমৰ বুনিয়াদ গঢ়িছিল, সেই আহোম সম্প্ৰদায়ক বিদেশী আখ্যা দিয়াটো চৰম অপমানজনক। ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আচলতে কালি টাই আহোম জনগোষ্ঠীক যি খিলঞ্জীয়া নহয় বুলি ক'লে, তেখেতে আচলতে যিটো কথা ক'লে আচলতে আমি ধিক্কাৰ জনাইছোঁ। ধনশিমা অসমত টাই আহোম ছাত্ৰ সন্থা হয়, তেখেতে কৈছিলে যে টাই আহোমসকল খিলঞ্জীয়া নহয়। গতিকে তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ, তেখেতে অসমৰ বুৰঞ্জী পঢ়িছে নাই, অসমৰ ইতিহাস জানে নাই? যিটো জাতিয়ে অসমীয়াক ৰক্ষা কৰিলে, যিটো জাতিয়ে মোগলৰ লগত 17 বাৰ যুদ্ধ কৰি অসমীয়া জাতিটোক বচাই থৈ গ'ল, যিটো জাতিয়ে বৰ অসম গঢ়ি থৈ গ'ল, যিটো জাতিয়ে বৰ অসম গঢ়িলে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, তেখেতৰ কিবা মগজু বিকৃতি ঘটিছে। তেখেতক আমি এটা কথা ক'ব বিচাৰিছোঁ, তেখেতে যি আচলতে অসমীয়াৰ যি আমাৰ খিলঞ্জীয়াসকলৰ মাজত যি বিভেদ আনিব বিচাৰিছে, আমি ধিক্কাৰ জনাইছোঁ। আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰক, আমিনুল ইছলাম হুঁচিয়াৰ, বাংলাদেশী বিধায়ক আমিনুল ইছলামক গো বেক, AIUDFক নিষিদ্ধ কৰক ইত্যাদি বিভিন্ন শ্লোগানেৰে সৰুপথাৰ নগৰৰ মাজমজিয়াত এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাই। তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতৰ যি বিধায়কৰ পদবী আছিলে পদবী খাৰিজ কৰিব লাগে আৰু তেখেতৰ AIUDF এই ৰাজনৈতিক দলটো নিৰ্বাচন আয়োগে এইটো নিষিদ্ধ কৰিব লাগে। আমি অনুৰোধ জনাইছোঁ নিৰ্বাচন আয়োগক। গতিকে তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। সৰুপথাৰৰ পৰা উদিত বৰাৰ ৰিপৰ্ট, দিছ ইজ দ্য টাইমছ।